পঞ্চম শ্ৰেণী পিঠাৰ মেল পদ্ধতিৰ পাঠভিত্তিক প্ৰশ্নখিনি উলিয়াই লোৱা। প্ৰথম তিনিটাত তোমালোকক পদ্ধতি শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ আবৃত্তি কৰিবলৈ আৰু পদ্ধতি কাহিনী হিচাপে ক'বলৈ দিছে। ইয়াৰ পিছৰ প্ৰশ্নকেইটা আমি আলোচনা কৰিম। কি দিছে চোৱা, কোনে কাক কি প্ৰসংগত কৈছে। কটো চোৱা, এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছে। উত্তৰ লিখা। এই কথাষাৰ চুঙা পিঠাই কৈছে, খোলা চাপৰীয়া পিঠাক কৈছে আৰু বৰ্তমান সময়ত থলুৱা খাদ্যৰ আদৰ কমি যোৱাৰ প্ৰসংগত কৈছে। খটো চোৱা, কিয় কওঁতেনে দুখ লগা কথা। এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছে। উত্তৰ লিখা। এই কথাষাৰ ফেনী পিঠাই কৈছে, চুঙা পিঠাক কৈছে আৰু থলুৱা পিঠা লাৰু এই দেশৰ পৰা নোহোৱা হৈ যোৱাৰ প্ৰসংগত কৈছে। গটো চোৱা, লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই। এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছে। উত্তৰ লিখা। এই কথাষাৰ চুঙা পিঠাই কৈছে, খোলা চাপৰীয়া পিঠাক কৈছে আৰু মানুহে ৰসগোল্লা লালমোহনৰ সন্মুখত পিঠা লাৰুৰ অনাদৰৰ দৃষ্টিৰে চোৱাৰ প্ৰসংগত কৈছে। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। তলৰ খালী ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পুৰোৱা। বাকচত কি কি শব্দ দিছে চোৱাচোন। ভৰালি কোঠা, উৰুকা, পাচি, ঘপৰাই, ঘোৰ অপমান, হঠাৎ আৰু ঘিণ। এটা উদাহৰণ দিছে চোৱা, অতি অসন্মান বা অৱমাননা, যাক কোৱা হয় ঘোৰ অপমান। এতিয়া তোমালোকে কৰাচোন অকস্মাত। অকস্মাত মানে কি। বাকচত চোৱা, অকস্মাত মানে হৈছে হঠাৎ। তাৰপিছত বিহুৰ আগদিনা, যাক কোৱা হয় উৰুকা। তাৰপিছতো চোৱাচোন, শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি, যাক কোৱা হয় পাচি। এতিয়া ইয়াৰ পিছৰটো চোৱা, লৰালৰিকৈ কৰা কাৰ্য। বাকচৰ ভিতৰত চোৱা, পাবা লৰালৰিকৈ কৰা কাৰ্য ঘপৰাই। তাৰপিছতো ঘৃণা বা ভাল নোপোৱা, যাক কোৱা হয় ঘিণ। আৰু সেইখন বস্তু সামৰি থোৱা কোঠা, ভৰালি কোঠা।